মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গ্ৰামাৰৰ চেণ্টেন্সৰ পাৰ্টটো, অৰ্থাৎ ইয়াত আগৰ ভিডিঅ'কেইটাত মই লেটাৰ ৱৰ্ডৰ বিষয়ে শিকাইছোঁ। যদি ভিডিঅ'কেইটা চোৱা নাই চাই ল'ব তাৰ অনুৰোধ কৰিছোঁ, আৰু সকলোৱে যাতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰে। এইটো মোৰ নতুন চেনেল, যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' দি আপোনালোকক সহায় কৰি যাব পাৰোঁ। তাৰ কাৰণে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে, কাৰণ ছাবস্ক্ৰাইব কৰিলে অলপ মনটো ভাল লাগে, আগলৈ ভিডিঅ' কৰি যাবলৈ ভাল লাগে। কাৰণ এটা ভিডিঅ' কৰিবলৈ বহুত কষ্ট হয়, টাইপিং কৰিব লাগে, লগতে এডিট কৰিব লাগে। সেইকাৰণে সকলোৱে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে, শ্বেয়াৰ কৰে আৰু লগতে লাইক কৰে, কাৰণ মই যাতে আগলৈ ভিডিঅ' কৰি যাবলৈ সাহস পাওঁ। কাৰণ মনটো এতিয়া বেয়া লাগি যায়, কাৰণ ছাবস্ক্ৰাইবাৰ নাহিলে মনটো বহুত দুখ লাগে। সেয়ে সকলোৱে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে, তাৰে আশা কৰি মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ পাৰ্টটো হ'ল চেণ্টেন্স, অৰ্থাৎ চেণ্টেন্সৰ বিষয়ে মই শিকাম। সকলোৱে ভালদৰে শুনি যাব। 1 নম্বৰ, চেণ্টেন্স বুলিলে কি বুজা? এনচাৰ: সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা শব্দৰ সমষ্টিকে চেণ্টেন্স বা বাক্য বোলে। যেনে হিজ নেম ইজ ৰাজীৱ, মীনা ইজ এ গুড গাৰ্ল, মিল্ক ইজ হোৱাইট। অৰ্থাৎ যেনে ৱাৰ্ড লগ লাগি এটা বা দুটা ৱাৰ্ড লগ লাগি এটা সম্পূৰ্ণ অৰ্থ, অৰ্থাৎ ইয়াত হিজ নেম ইজ ৰাজীৱ, অৰ্থাৎ তেওঁৰ নাম ৰাজীৱ। মীনা ইজ এ গুড গাৰ্ল, মীনা এজনী ধুনীয়া ছোৱালী। মিল্ক ইজ হোৱাইট, গাখীৰ বগা। অৰ্থাৎ ইয়াত এটা অৰ্থ প্ৰকাশ পাইছে। সেইকাৰণে চেণ্টেন্স হ'ব লাগিলে এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ পাব লাগিব, তাকে চেণ্টেন্স বুলি কোৱা হয়। আৰু নেক্সট হৈছে তলৰ শব্দবোৰ সজাই একোটাকৈ বাক্য বা চেণ্টেন্স লিখা। অৰ্থাৎ ইয়াত খামখেলিকৈ দিয়া আছে, সকলোৱে যাতে ভালদৰে চাই যায়। ইয়াত প্ৰথম আছে ইজ হোৱাট নেম ইউৰ, অৰ্থাৎ ইয়াত ওলোটাকৈ দিয়া আছে, ইয়াত আমি চিৰিয়েলি কৰিব লাগিব। এইটো হ'ব হোৱাট ইজ ইউৰ নেম। বাকীকেইটা সকলোৱে নিজে নিজে কৰিব, আৰু নোৱাৰিলে মোক কমেণ্টত জনাব, মই সকলোকে কৰি দিয়াৰ চেষ্টা কৰিম, কাৰণ মই আপোনালোকক শিকোৱাৰ কাৰণেই ইউটিউবত আহিছোঁ। 2 নম্বৰ, ইজ এ ডিছ বুক, এইটো কৰিব হোমৱৰ্ক হিচাপে, আৰু নোৱাৰিলে কমেণ্টত জনাব। 3 নম্বৰ আছে ইজ নেম মাই ৰাহুল, এই দুটা কৰিব বুলি আশা ৰাখিলোঁ, নোৱাৰিলে কমেণ্টত জনাব। 3 নম্বৰ, ৰাইট এণ্ড ৰং চেণ্টেন্স, অৰ্থাৎ ইয়াৰ কোনটো চেণ্টেন্স ৰাইট আৰু কোনটো চেণ্টেন্স ৰং, সকলোৱে জানেনে? যদি জানে কমেণ্টত জনাব। ইয়াৰ মই প্ৰথমটো কৈছোঁ, মিল্ক ইজ হোৱাইট, এইটো হৈছে ৰং চেণ্টেন্স। ইয়াত কি কাৰণে ৰং হৈছে আপোনালোকে জানেনে? শুনক, ইয়াত এইকাৰণেই ৰং চেণ্টেন্স বুলি কোৱা হৈছে। ইয়াত সদায় চেণ্টেন্সৰ প্ৰথম আখৰটো, অৰ্থাৎ প্ৰথম বৰ্ণটো ডাঙৰ হাতৰ হয়। ইয়াত প্ৰথমটো চাওক, এইটো সৰু হাতৰ দিয়া আছে, সেইকাৰণে এইটো ৰং চেণ্টেন্স বুলি কোৱা হৈছে। নেক্সটটো আছে মিল্ক ইজ হোৱাইট, এইটো ৰাইট চেণ্টেন্স, কাৰণ ইয়াৰ প্ৰথমটো ডাঙৰ হাতৰ আখৰ দিয়া হৈছে, অৰ্থাৎ কেপিটেল লেটাৰ দিয়া হৈছে। এইটোৱেই মনত ৰাখিব, চেণ্টেন্স এটা হ'বলৈ হ'লে ইয়াৰ প্ৰথমটো সদায় ডাঙৰ হাতৰ বৰ্ণ হ'ব লাগিব। ইয়াত মিল্কটো সৰু হাতৰ, এমটো সৰু হাতৰ আছে, সেইকাৰণে এইটো অৰ্থাৎ স্মল লেটাৰত আছে, সেইকাৰণে এইটো ৰং হৈছে। আৰু তলৰ চেণ্টেন্স হৈছে মিল্ক ইজ, অৰ্থাৎ ইয়াত ডাঙৰ হাতৰ থকাৰ কাৰণে এইটো ৰাইট চেণ্টেন্স হৈছে। আজিলৈ এইখিনিয়ে। সকলোৱে ভালে থাকক, কুশলে থাকক, যাতে নেক্সট ভিডিঅ'ত সকলোকে লগ পাওঁ। আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিলে মই আগলৈ যিখিনি ভিডিঅ' দি সকলোৱে পাই থাকিব, প্ৰথমতে পাব, আৰু সদায় শিকি যাওক, গ্ৰামাৰ শিকক, যাতে গ্ৰামাৰ সহজ পায়। তাৰে আশা কৰি মই আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। নমস্কাৰ।